নিৰ্বাচিত হয়। আজি এতিয়া নিৰ্বাচনৰ সময় নিশ্চয় আমি বহুত বস্তুৱে লক্ষ্য কৰিছোঁ। প্ৰতিটো গ্ৰাম অঞ্চল গাঁও অঞ্চলতে আমি ঘূৰি আছোঁ। যথেষ্ট সমস্যা আমাৰ আছে আৰু অসম প্ৰদেশৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমাৰ বহুত এতিয়াও কৰিব লগা আছে। সেইবিলাক নিশ্চয় আমি দাবী উত্থাপন কৰিম, কিন্তু বিশেষকৈ আমাৰ ধুবুৰী লোকসভা সমষ্টিত আমি সৰ্বপ্ৰথমে প্ৰায়ৰিটি হিচাপে যোগাযোগ ব্যৱস্থা আমি 1 নম্বৰ অগ্ৰাধিকাৰ দিম। কাৰণ আজি যোগাযোগ ব্যৱস্থা আমাৰ ভাল নোহোৱাৰ কাৰণে আমাৰ খেতিয়কসকলে আমি মেক্সিমাম মানুহে আমি খেতিৰ ওপৰতে ডিপেণ্ড। আমাৰ মানুহ খেতিত যিটো উৎপাদন কৰে সেই সামগ্ৰী বজাৰলৈ আনোতে যথেষ্ট মূল্য পৰি যায় আৰু সেই অনুপাতে আমি মূল্য নাপাওঁ। সেইকাৰণে বস্তুবিলাক আমি আধা মূল্যতে বিক্ৰী কৰি দিব লগা হয়। যাতায়াতৰ ব্যৱস্থা যেতিয়া আমি উন্নত মানৰ কৰাম আৰু উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ কানেক্টিভিটি যেতিয়া আমি এটা পৰিৱেশ আনি দিব পাৰিম, ৰেল লাইনৰ ব্যৱস্থা যোগাযোগৰ ব্যৱস্থা আমি বঢ়াই দিব পাৰিম, তেতিয়া নিশ্চয় আমি স্বাৱলম্বী হ'ম। 2 নম্বৰ আমাৰ শিক্ষাৰ ওপৰতো গুৰুত্ব দিব লাগিব। কাৰণ আজি যোগাযোগ ব্যৱস্থা যেতিয়া আমি উন্নত কৰাম তেতিয়া আমাৰ বিভিন্ন পপুলেশ্যন পেটাৰ্ণতো আমি হায়াৰ টেকনিকেল এডুকেশ্যন ইউনিভাৰ্চিটি আমি ধুবুৰী লোকসভা সমষ্টিত স্থাপন কৰাত আমাৰ সুবিধা হ'ব। 3 নম্বৰত আমাৰ স্বাস্থ্যৰ প্ৰতি আমি অগ্ৰাধিকাৰ দিয়া হ'ব। আজি অত্যাধুনিক সা সৰঞ্জামেৰে CT স্কেন একক আৰু বিভিন্ন সা সৰঞ্জামৰ অত্যাধুনিক সা সৰঞ্জামৰ হস্পিটেলত প্ৰয়োজন আছে, তাৰ প্ৰতিও আমি অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু যিবিলাক অপ্ৰাদেশিকৃত স্কুল আমাৰ হৈ গ'ল, এইটো নিশ্চয় তাৰ কাৰণে আমাৰ চৰকাৰো লাগিব। আমি ফাইট যথেষ্ট পৰিমাণৰ কৰিম, কাৰণ ভেঞ্চাৰ শব্দটো উঠাই দিয়াৰ এটা কংগ্ৰেছ চৰকাৰৰ এটা টাৰ্গেট আছে। মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াদেৱৰ দিনত আৰম্ভ হৈছে।